Hello guys, মই ৰন্তু welcome back to my YouTube channel আকে ধেমাজি। সো আজি কথা পাতিম দাঁতৰ বিষ বা দাঁতৰ পোকে আপোনালোকক খাইছে নেকি। যদি খাইছে ভিডিওটো সম্পূৰ্ণ কন্টিনিউ কৰি চাই থাকক। মই গৈ আছো পুকিয়ালে আৰু তাত দাঁতৰ পোকে খোৱা দাঁত জাৰে আৰু মানে সম্পূৰ্ণ ডিটেইলছটো যদি লাগে আপোনালোকে মোৰ ডেসক্ৰিপচনৰ লিংকটো দি দিম। সম্পূৰ্ণ তাত কন্টেক্ট নম্বৰ পাব আৰু কোন ঠাইত যায় সব ডিটেইলছ আছে। তেন্তে ডেসক্ৰিপচনৰ লিংকটো ক্লিক কৰি আপোনালোকে চাব পাৰিব। তেন্তে এতিয়া আমি লাইভ প্ৰুফ দেখাম কেনেকৈ দাঁতৰ পোক ওলায়। তেনে ভিডিওটো কন্টিনিউ কৰি চাই থাকক, স্কিপ নকৰিব। Ini behilo balik na panihin dito. Pinan? Junti. Junti ki? Guha po. Okan kisah. Kisah. Pokan. Ako dito na ina borol le huli ora. Kisah pokal. ভাল হলে লৈ আহিম, টেনশ্যন নাই ন। ভাল হোৱাতে কথা। ইমান কষ্ট পাওঁ নহয়, কেনেকুৱা লাগে কান্দোনে হাঁহো লাগি যায়, চকু পানী বৈ থাকিব। চিন্তা ফলত আহিলে কি হল খোৱা যোৱা বস্তু নহয় মাৰি লওক মাৰি লওক খোৱা যোৱা বস্তু নহয় একো সেইটো মাথাত ধৰি স্কুল ধৰি কষ্ট পাইছোঁ। বহুত দুটোকেতো মাৰিছোঁ ৰ'দ দিব বন্ধ লাগিব বৌচা বন্ধ মাঘ বস্তু এবার পানী হল ন এদিন ৰোৱা চব বালিয়ে পুতি সমান কৰি পেলাই এদিনে হল তাৰপিছত নাই পইচা দিব লাগিব, কিমান দিব লাগিব নহয় এটা ওলালে দিছে কাম নাই।